Finally, আমাৰ বিয়াৰ ব্লগটো আহি গ'ল গাইজ। এতিয়া কওক মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে কমেণ্ট এটা কিন্তু কৰিব দেই। এতিয়া দেখুৱাই আছোঁ বলক আজিৰ আমাৰ কণমানিজনীৰ বিয়াখন। আমাৰ বিয়াত আচলতে কিছুমান ৰিচুৱেলছ কৰা হয় আবেলি সময়ত, আৰু সেই নীতি নিয়মবোৰ মোৰ খুব ভাল লাগে। তাকে চাওঁ বলক। এয়া দেখিছেনে, মাকে কিবা কিবি নিয়ম কৰি আছে, আমাৰ কইনাৰ মাকে। তাৰপিছত এয়া জেঠাইহঁতে চবেই নাচিছে। সেই মানুহজনীক চাওক না, ইণ্টাৰেষ্টিং নহয়নে? পূৰা নাচিছে আৰু বৰমাক, আইতাক, খুৰীয়েক চবেই। তাৰপিছত এনেকৈ পিঠাগুড়িবোৰ সানি সানি অৱস্থা কি কৰিছে চাওকচোন। এইজনী আকৌ আমাৰ বা আৰু এইজন আকৌ আমাৰ পেহা। তাৰপিছত এয়া মোৰ মৰমৰ জেঠাইয়ে আমাৰ ভণ্টিক প্ৰেজেণ্ট দি আছে। এইবাৰ আহি গ'ল আমাৰ পিতাই, মানে মোৰ খুৰাৰ ল'ৰা। তাৰ মুখখন দেখিছে কি অৱস্থা কৰিলে। তাৰপিছত এয়া আয়তীসকলৰ যি ফূৰ্তি, বিয়াটো আৰু এবাৰেই হয় দিয়কচোন, তুলনি বিয়া, আকৌ বৰ বিয়া এবাৰ হয় বাৰু। এয়া দেখিছে কেনেকৈ নাচিছে। তাৰপিছত এই টিকলিকেইজনী আমাৰ কইনাৰ লগত বহি আছে। তাৰপিছত এয়া বিয়া আমাৰ নাচেই বেলেগ আৰু ছোৱালীহঁতৰ। ময়ো অকণমান নাচিলোঁ, চবৰ লগতে ফূৰ্তি কৰিলোঁ। কোৱা আজি আমাৰ ইয়াত বিয়া, আমি বিয়ালৈ ওলাই আহিছোঁ। এজনী আমাৰ ধুনীয়া ছোৱালী গাঁৱৰ ভিতৰত। সাধাৰণতে বিয়াত ভিডিঅ' কেমেৰামেন কাৰোবাক অনা হয়, কিন্তু এইখন বিয়াৰ কেমেৰামেন ময়ে হ'লোঁ আৰু দেই, কাৰণ ব্লগটো বনাব লগা আছিল। তাৰপিছত এয়া চাওক খোৱা বোৱা চলি আছে। আৰু এটা কথা, আপোনালোকেতো আমাৰ পুনম বৰা মেকআপ আৰ্টিষ্টক চিনি পায়ে। তাইও মোক কৈছিলে যে তাইক হেনো ভিডিঅ'ত উলিয়াব লাগে, সেইকাৰণে অকণমানকৈ আমাৰ ছোৱালীজনীক উলিয়াই দিলোঁ। এয়া চাওক আমাৰ মৰম লগা ছোৱালীজনী। আৰু এয়া হৈছে আমাৰ মৰম লগা কইনা, মানে মোৰ ভণ্টি, মানে কাজিন খুৰাৰ ছোৱালী। কেনেকুৱা লাগিছে তাইক? বহুত মৰম লাগিছে নহয়নে বাৰু? ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নতুন ব্লগত লগ পাম, বাই।